পাইছে নেকি আনিবৰ কাৰণে সেইটো গ'ল থাৰ্ড কথা নেক্সট আহি গ'ল বেবী হোৱাৰ পিছত যিটো 6 মাহ বন্ধ পাওঁ আমি অফিচিয়েল মহিলাবিলাকে সেইখিনি সময়ত কেয়াৰ কৰা মানুহ শহুৰৰ ঘৰত কিয় নোলায় সেইখিনি সময়ত সদায় আকৌ মাকৰ ঘৰত যাব লগা হয় তাৰমানে বিয়া হৈ আহি যেতিয়াই জ্বালা এটা আহিব তেতিয়া মানে মাকৰ ঘৰত গৈ মাকক জ্বালাটো দিব লাগে সেইখিনি সময় কোনো জ্বালাটো নলয় তাৰমানে কিন্তু তুমি শহুৰৰ ঘৰখন নিজৰ বুলি ভাবিব লাগে সেইটো গ'ল আৰু নেক্সট আহি গ'ল তাৰপাছত আকৌ বেবীটো যেতিয়া 6 মাহ ডাঙৰ হ'ব 6 মাহ ডাঙৰ হোৱাৰ পিছত সেই বেবীটোৰ ওপৰতো এটা মানে জেদ ভাৱ থাকে মানে বেবীটো যদি অলপ কেয়াৰ কৰোঁ বোৱাৰীজনী আৰামে হ'ব বা বেবী যদি অলপ লৈ দিওঁ তাই আৰাম হ'ব নিজে জন্ম দিছে যে কেনেকৈ ডাঙৰ কৰে কৰক এইটো আহি যায় কিন্তু মাকৰ ঘৰত কি হয় সেইটো কেতিয়াও নহয় আৰু তেনেকে কাম কৰা মানুহ ৰাখিবলৈ বাধ্য হৈ যায় শহুৰৰ ঘৰত যিমানেই মানুহ নাথাকক সুস্থ হওক অসুস্থ হওক যিয়ে নহওক বাৰু মানে গম পাইতো কিছুমান কথা যে এইখিনি চাব পাৰি বা পাৰিব তাৰপাছত কাম কৰা মানুহৰ হাতেদি মানে খুৱাব লাগিব কাম কৰা মানুহে চাব লাগিব বেবীটোক ডাঙৰ কৰিব লাগিব খুৱাব লাগিব সেনেকুৱা ঘৰৰ মানুহৰ কোনো ছাপোৰ্ট পোৱা নাযায় তাৰপাছত লাহেকে যেতিয়া অকণমান ডাঙৰ হ'ব তেতিয়া কি হ'ব ক্ৰেছত দিব লগা হ'ব বোলে এতিয়া ডাঙৰ হ'ল নহয় কোনে চাই থাকিব পোৱালিটো তেতিয়া আকৌ আমি কি কৰিব লাগিব ক্ৰেছত দিব লগা হ'ব সেইটো মোৰ ক্ষেত্ৰতে হৈছে বাৰু মই কাকো দোষাৰোপ কৰা নাই মোৰ জাষ্ট এটাই কুৱেশ্যন যে বিয়া হোৱাৰ পিছত শহুৰৰ ঘৰখন যদি নিজৰ বুলি ভাবিব লাগে তাত কিয় চবতছে জ্বালাটো পোৱা যায় কিয় মানে তাত দৰকাৰী সময়ত কাকো পোৱা নাযায় তেতিয়াহ'লে আপুনি কোনটো এংগুলৰ পৰা আপুনি সেইখন ঘৰ নিজৰ বুলি ভাবিব কিয় প্ৰতিটো মুহূৰ্তত মানে আপোনাৰ এনেকুৱা হয় যে কি মা ওচৰত থকা হ'লে প্ৰতিটো মুহূৰ্তত সেইটো হৈ থাকে বা যিখিনি মাৰ ঘৰত পোৱা যায় সেইখিনি সৰু ঘৰত নাপায় আৰু যিজনী মা জন্ম দিছে জন্ম দি ডাঙৰ কৰি ইমান কষ্ট কৰি বিয়া দিছে সেই মা দেউতাক পাহৰি যাবলৈ কোৱা হয় বিয়া হোৱাৰ কাৰণে তেনেকুৱা হোৱা হ'লেতো আজিকালি মানে কি হয় ল'ৰা যেতিয়া সন্তান জন্ম হ'ব যদি ছোৱালী হয় ডাইৰেক্ট ভাবিয়ে ল'ব লাগে তেনেহ'লে মাহঁতে ছোৱালী হৈছে এইটো ডাঙৰ এইক যদি খুৱাই বোৱাই ডাঙৰ পঢ়াই শুনাই পইচা খৰচ কৰি কৰোঁ কালি পৰহিলৈ বেলেগ এখন ঘৰলৈ বিয়া হ'ব তাইতো সেইখন ঘৰে নিজৰ বুলি ভাবিব আমাকতো মানুহ বুলি নাভাবিব সেইকাৰণে চাগে সন্তান ছোৱালী হ'লে মানুহে গুৰুত্ব নিদিয়ে যিটো আজি মোৰ ক্ষেত্ৰত হৈ আছে ছোৱালীৰ কাৰণে ইমানখিনি কষ্ট পাইছে হয়তো ল'ৰা হোৱা হয় মোৰ একদম বংশ ধৰি ৰাখিব বুলি একদম মোৰ ওপৰত বহাই ৰখা সঁচাকৈ হ'ল হয় তো সেইটো কথা এইখিনি যে চালি জাৰি চাইহে মই ভিডিঅ'টো লাইভত আহি কথাখিনি ক'লোঁ ছোৱালী জন্ম হ'লে পিছে তেনেহ'লে এতিয়া মই এনেকৈ কওঁ মাক দেউতাকৰ পিছত লছ তেনেহ'লে হেভি লছ যদি তাইক আপুনি পঢ়াই শুনাই টকা পইচা খৰচ কৰি ভাল মানুহ এগৰাকী বনাই বেলেগৰ ঘৰত বিয়া দিলে চেছ আৰু তাৰপিছত আপুনি নাই বৰবাদ ইমান পইচা ইনভেষ্ট কৰিলে আপুনি বেলেগৰ ঘৰৰ কাৰণে তাৰমানে সেইটো নহয় আৰু যদি সেনেকৈ কোনোবাই ভাবে আপোনালোকে মন্তব্য দিবচোন মানে কোনখন ঘৰ নিজৰ মানে বা মানুহক দেখাই নিজৰ বুলি ভাবিব পাৰি নে মনৰ পৰাতো কোনো কাৰণ নোৱাৰি নে এনেকুৱা থাকে নেকি নে বা আৰু এটা তাতে চৰ্ত আছে ছোৱালী ঘৰখন কেতিয়া নিজৰ বুলি ভাবিব যেতিয়া আপোনাক শহুৰৰ ঘৰে ফিল কৰাই দিব আপোনাক মজবুৰি কৰাই দিব যে আপুনি পাহৰি যাবলৈ বাধ্য যে মাহঁতক মনতেই নপৰে ইমানেই মৰম কৰে আপোনাৰ সন্তানক ইমানেই মৰম কৰে মানে আপুনি মা দেউতালে মনতে নপৰে আপোনাৰ সেনেকুৱা চিটুৱেশ্যনত হয়তো হ'ব পাৰে যে মা ইমানেই ইয়াত হেপী কি আপোনালোকলে মনতে নপৰে দেখোন এনেই মনত পৰাটো বা যাবলৈ দেখোন মন নাযায় ইয়াতে থাকি ভাল লাগে সেইটো চিটুৱেশ্যনতে বেলেগ গতিকে জাষ্ট মই কথাটোহে ক'লোঁ আপোনালোকে সকলো ছোৱালী বোৱাৰীসকলেও এবাৰ ক'বচোন বিয়া হৈ উঠি আপোনালোকে মা দেউতাক পাহৰি যাম বুলি ভাবিছে নেকি বা আপোনালোকে পাহৰি যাব পাৰিব নেকি বা আপুনি আপোনাৰ যদি ছোৱালী সন্তান আছে আপুনি ডাঙৰ হ'লে ক'ব নেকি তই বিয়া হোৱাৰ পিছদিনাখনৰ পৰাই মোক পাহৰি যাবি সেইখনে তোৰ ঘৰ আমাক পাহৰি যা মানে এইটো সম্ভৱ নেকি যে নিজৰ সন্তানক পাহৰি যোৱা বা নিজৰ মা দেউতাক পাহৰি যোৱা আৰু সেইটোৱে বিশেষ একো নাই আপোনালোকে এতিয়া লাইভত কোনো অনলাইন নাই গতিকে কোনেও ৰিপ্লাই একো দিব পৰা নাই যদি পিছত লাইভটো চাই মানে ৰিপ্লাই দিলে ভাল পাম কাৰণ প্ৰতিটো মুহূৰ্ততে এইটো শুনাই পাই থাকোঁ শহুৰৰ ঘৰখন নিজৰ কিন্তু এনেকুৱা কিছুমান ইনচিডেণ্ট হৈ যায় নিজৰ বুলি ভাবিবলৈ দেখোন শহুৰৰ ঘৰত কোনোৱে নাই সেইটোৱে আৰু বাৰু অফিচ যাওঁ এতিয়া দেৰি হ'ব
লাইফ